এতিয়া গাঁওখনৰ পৰিৱেশ বহুত উন্নত হৈছে। দাদা হয়, আমাৰ গাঁৱত বৰ্তমান কেইবাখনো স্কুল, বেংক, মন্দিৰ, নামঘৰ, পুথিভঁৰাল চব হৈ গ'ল। ৰাস্তা ঘাট আলি পদূলিও বহুত উন্নত হ'ল। তাৰোপৰি প্ৰকৃতিৰ ৰঙে ৰূপে ভৰা এই ৰংমিলি গাঁওখন যেন এতিয়া সঁচাকৈ ৰঙেৰে ভৰা। কিন্তু আমাৰ চহৰখন যেন কংক্ৰিটেৰে ভৰা। কথা বতৰা, মিতিৰ কুটুম এইবিলাকত যেন সম্পূৰ্ণ যান্ত্ৰিকতা, সম্পূৰ্ণ টকাৰে খেলা। হ'লেও দাদা, আপোনালোকতো এতিয়া চহৰীয়া, আমিহে গাঁৱলীয়া। কিনো কোৱা হে কমল, গাঁওখনত থকা এটা মজাই বেলেগ। কেৱল উপভোগ কৰিব জানিলেই হ'ল। দাদা বলক বহুত ঘূৰিলো। এতিয়া আমাৰ ঘৰলৈ গৈ একাপ ভালকৈ চাহ খাওঁ। চাহ নালাগে দিয়া। দুপৰীয়া দেখোন তোমালোকৰ ঘৰত ভালকৈ ভাত সাজ খালোৱেই। কিনো কয় হে, দুপৰীয়া ভাত সাজ খালে বুলিয়েই আবেলি চাহকাপ খাব নোৱাৰি নেকি? বলক বাৰু ব'লা। অপূৰ্ব, অপূৰ্ব, এই সন্ধিয়া হবৰ হ'ল, তই এতিয়ালৈ ইয়াত কি কৰি আছ? যা ঘৰলৈ যা। দাদা 100 টকা এটা হ'ব নেকি? মানে 100 rupees? নাই, মই লগত টকা আনা নাই নহয়। তেনেহ'লে চিগাৰেট এটা? মই চিগাৰেটেই নাখাওঁ। আপোনাৰ তাত হ'ব নেকি? ধেত অপূৰ্ব, তই যাকে তাকে কিয় বস্তু খোজ? যা ঘৰলৈকে যা। তোক চাগে তোৰ মা দেউতাই অপেক্ষা কৰি আছে। তেই পাগল কৰবাত। ঘটনাটো কি? ল'ৰাজনটো দেখাই চেহেৰা পাতিয়ে মানে ভাল ঘৰৰ ল'ৰা যেনে লাগে। দাদা, ইয়াৰ কথা এনেকে বাটে ঘাটে কৈ শেষ কৰিব নোৱাৰিম। বলক ঘৰলৈকে যাওঁ। চালা 100 টকাও নাই আৰু এটা চিগাৰেটো নাই ৰে। ব'লা। চম্পা, হালৰ কাম পিছতো কৰিবি। আগতে আমাক দুকাপ বৰ বঢ়িয়াকৈ চাহ বনাই দে। দাদা আহক। বাহিৰতে বহো, মুকলিতে বহো, বতাহো পাম। বহক দাদা। দাদা বহক, মই চাহ বনাওঁ। হ'ব ইমান দৌৰাদৌৰি কৰিব নালাগে। আগতে তোমাৰ কামখিনি কৰি লোৱা। চাহকাপ লাহে দিলেও হ'ব। দাদা আপুনিহে কৈছে অৰ্ডাৰ অনুযায়ী 1 মিনিটৰ হেৰফেৰ হ'লেই হ'ল আৰু। কত যে কি উপনাম, ফেচি, কলি, বগী, চেনি চম্পা, পেটলি। যা চান্স পাই এতিয়া ডেন্স কৰিব নালাগে। যি কৈছো তাকে কৰ। হ'ব দে। কমল, এতিয়া কোৱাচোন ঘটনাটো বাৰু কি? দাদা, ল'ৰাজনৰ নাম অপূৰ্ব। ভনীয়েকৰ সৈতে মাক দেউতাক, এটা বৰ সুন্দৰ পৰিয়াল। দেউতাকে খেতি কৰিছিল, কিন্তু দুখীয়া নাছিল। অভাৱ অনাটন নোহোৱাকৈ ল'ৰা ছোৱালীহালক তেওঁ বৰ ভালকৈ পোহপাল দিছিল। মানুহজনৰ কৰ্মই আছিল ধৰ্ম। মাধৱী বাৰু কলেজৰ পৰা অহা নাই, কিন্তু অপূৰ্বক দেখা নাই যে। কলৈ গৈছে সি? সি হেনো কিবা চাকৰিৰ কামত লাগি আছে, সেইবাবে টাউনলৈ গৈছে। চাকৰি হ'বনে? হ'ব লাগে বুলি সি মোক কৈছে, কিন্তু ঘোচ নিদিলে চাকৰি হ'ব জানো? সি তোমাক কিবা কৈছে নেকি? কৈছে 3-4 লাখমান টকা লাগিব বুলি। দিব পাৰিব জানো ইমান টকা? তাকেইতো মই ক'ব পৰাত আমাৰ বংশত কোনো চৰকাৰী চাকৰি কৰা মানুহ নাই। সঁচাকৈ যদি তাৰ চাকৰিটো হয়, তেনেহ'লে বিলৰ পথাৰৰ মাটিখিনিকে বিক্ৰী কৰি দিম দিয়া। যি ভাল দেখে কৰিলেই হ'ল। মাটিনো কি, চলি ভাল হ'লে তেনেকুৱা মাটি আৰু বহুত আহিব।
সি আহিলে আপুনি তাৰ লগত কথা পাতিব। এতিয়া এইবোৰ এৰক, পথাৰলৈ গৈ গৰুকেইটা লৰাই দি আহি গাটো ধুৱক। মোৰ ভাত হ'ব এতিয়া। তেওঁলোকে ভবাৰ দৰে ল'ৰাজনৰ চাকৰি হ'ল PWDৰ LD পোষ্টত। অঁ ভালেই আছিল দেখোন। পিছে ভালেই কাল হ'ল। মানে সিহঁতৰ অফিচত কাম কৰা পংকজ নামৰ ল'ৰা এজনৰ লগত অপূৰ্বৰ বন্ধুত্ব হ'ল। আমাৰ ইয়াৰ পৰা ৩-৪ কিলোমিটাৰমান দূৰ হ'ব। বন্ধুত্বৰ খাতিৰত পংকজৰ ঘৰলৈ তাইয়েই অপূৰ্ব গৈ থকা হ'ল। তাৰ পাছত পংকজৰ এজনী অতি ধুনীয়া ভনীয়েক আছিল, নাম আছিল প্ৰিয়ংকা। তাই বয়সত অপূৰ্বতকৈ বহুত সৰু। সিহঁতৰ মাজত গভীৰ প্ৰেম হ'ল। সময় নাই অসময় নাই, য'তে ত'তে আমি দুয়োকো দেখা পোৱা হ'লোঁ। প্ৰিয়া, ইমান কম দিনৰ ভিতৰতে তুমি যে মোক কি মায়েৰে বান্ধিলা নহয়। মই দেখোন এতিয়া তোমাৰ বাহিৰে অন্য কথা ভাবিবই নোৱাৰো। তুমিও কিন্তু মোক পাগল কৰি দিছা দেই। এতিয়া কেৱল মই জানো, তুমি আৰু মই আৰু তুমি। প্ৰিয়া, আমাৰ এই হৃদয়ৰ বান্ধন যেন কোনো শক্তিয়ে ছিঙিব নোৱাৰে। তোমাক আজি মই এই গছ গছনি পশু পক্ষী এই তীৰ্থস্থানক সাক্ষী কৰি কথা দিলোঁ, তোমাৰ আৰু মোৰ এই বান্ধন কোনো শক্তি কোনো বাধাই আমাক দুভাগ কৰিব নোৱাৰে, আঁতৰ কৰিব নোৱাৰে। কথা দিলোঁ। অপূৰ্ব দা, ব'লা না এদিন গুৱাহাটীত শ্বপিং কৰিব যাওঁ, ভাল লাগিব। কোনদিনা যাবা? অহা ছেকেণ্ড ছেটাৰডে যাম, হ'ব? প্ৰিয়া, এতিয়া ব'লা, দেৰিয়ে হ'ল। তোমাক অলপ আগবঢ়াই থৈ আহোঁ। তোমাক এৰি যাবলৈচোন মোৰ মুঠেই মন নাযায়, তথাপিও যাবতো লাগিব। ব'লা ব'লা। নৰেশ্বৰৰ ল'ৰা অপূৰ্বৰ কথা কৈ আছা নেকি? অঁ আমি আহোঁতে বাটত ল'ৰাজনক দেখিলোঁ, তাৰ কাহিনীয়ে শুনি আছোঁ। বৰ দুখ লাগে অ'। আজি কেইদিনমান আগতে মই সেইফালে এঘৰ মানুহৰ তাত ফুৰিব গৈছিলোঁ। সিহঁতৰ ঘৰৰ সন্মুখ পাওঁতে মই যি দেখিলোঁ, এতিয়াও মোৰ চকু সেমেকি উঠে। নহ'ব, আজি মোক 100 টকা মানে 100 ৰুপিজ দিবই লাগিব। সদায় সদায় ড্ৰাগছ মদ ভাং খাবলৈ তোক টকা দিব লাগে হা? এই হাতেৰ বুলি কৈছো, হাতেৰ। নাই নেৰো, মুঠতে মোক 100 টকা দিব লাগিব, তাৰপিছতে 100 ৰুপিজ মোক লাগিবই। টকা লাগে হা? টকা লাগে? বংশৰ কুলংগাৰ মাটি বিক্ৰী কৰি তোৰ চাকৰিৰ বাবে টকা দিছিল, আৰু তই এজনী নষ্ট ছোৱালীৰ পাল্লাত পৰি তোৰ এই সুন্দৰ জীৱনটো ধ্বংস কৰিলি, লগতে চাকৰিটোও খেদালি, আৰু আমাকো জীয়াই জীয়াই মাৰিলি। এতিয়া তাই তোক এৰি
লাঠ মাৰি আন এজনৰ লগত বিয়া হৈ গুচি গ'ল। মই এইবোৰ একো নাজানো, মোক 100 টকা লাগিবই। দৰকাৰ হলে মোক 100টা মাৰক, মোক 100 টকা লাগিবই, মাৰক। মোৰ 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 তই মৰি যোৱাই ভাল। মোৰ 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 নামাৰিবা দেউতা, দাদাক এনেদৰে নামাৰিবা। নামাৰিম তাক আজি মই। নামাৰিবচোন, তাৰ মগজুটো ভালে থাকিলে সি জানো এনেকুৱা কৰে? সৰুৰে পৰা সৌ সিদিনালৈকে আমাৰ সন্মুখত মূৰ তুলি কথা নোকোৱা ল'ৰাটোৱে আজি দাদা, তই এনেকুৱাখন কিয় কৰ? দেউতাৰ পিছত তয়েতো আমাৰ অভিভাৱক। অভিভাৱক ই কোনদিনা মৰা খবৰ কোনো তাকেহে মই বাট চাই আছো। বাবা, তই আমাক এনেকুৱা দুখ কিয় দিলি অ? দাদা আহ, তোক মই টকা দিম। নাই, মোক এতিয়াই টকা লাগিব, মোক আজিয়েই লাগিব। বাবা বল, ভিতৰলৈ বল, তোক মই এতিয়াই টকা দিম, বল। বৰ পেথেটিক। গাঁৱৰ সকলো মানুহে অপূৰ্বদাৰ বাবে দুখ কৰে। আমাৰ গাঁৱৰ সকলো সামাজিক কামতে আগভাগ লোৱা ডেকাজনে হৈছে অপূৰ্বদা। হয় দে, গাঁৱৰ উৎসৱ পাৰ্বণ, বিহু পূজা সকলোতে সি আছিল আগত। অপূৰ্বদাৰ কাৰণে আমাৰ গাঁৱত বহুতো উন্নয়নমূলক কাম হৈছে, কিন্তু ক'ৰ পৰা যে কি হৈ গ'ল। ৰবা ৰবা, বৰ্তমান ছোৱালীজনীৰ খবৰ কি? তাই 1 নম্বৰ বদমাছ ছোৱালী। তাই অকল অপূৰ্বৰে নহয়, তাই বহুতৰে জীৱন ধ্বংস কৰি পেলাইছে। বজৰুৱা ছোৱালী তাই। ইটোৰ লগত কেইদিনমান, সিটোৰ লগত কেইদিনমান, সকলোৰে পৰা কিমান যে খাই লৈ বস্তু সৰকালে। অপূৰ্বদাৰ পৰাও বহুত বস্তু ল'লে। আইফোনো কিনি দিয়া বুলি শুনিছিলোঁ, অথচ অপূৰ্বদাৰে ইমান দামী ফোন নাছিলে। তাৰপিছত তাৰপিছত আৰু কি হ'ব? অপূৰ্বতকৈ ধনী ঘৰৰ গাড়ী মটৰ থকা এটা ল'ৰা পাই পলাই গুচি গ'ল। সেই ল'ৰাজনৰ লগত বা কিমান দিন থাকে তাইহে জানে। ল'ৰাজনৰ লগত মই কেতিয়াবা তাইক এইফালে অহা যোৱা কৰা দেখো। আজি কেইদিনমান আগতে মোৰ চকুৰ সন্মুখতে যিহে ঘটনা এটা ঘটি গ'ল। কিবা লাগে দাদা? এক্সকিউজ মি, 100 টকা দিয়ক না প্লিজ, 100 টকা দিয়ক না, দিয়ক না 100 টকা। ঐ কি লাগে? 100 টকা এটা দিয়ক না। এই পাগল, আপোনাৰ প্ৰেয়সী চাগে। এই ছোৱালীবোৰক বিশ্বাস নকৰিব, এইবিলাক নাগিনী, কাল নাগিনী। আঁতৰ হা। 100 টকা এটা দিয়ক না প্লিজ, দিয়ক না। বুজিছা কমল, দাদা, আজি মোৰ এটা ডাঙৰ ভুল ভাবিল। মোৰ ধাৰণা আছিল চহৰৰ ছোৱালীবোৰৰ বেছিভাগেই উচ্ছৃংখল, স্বল্পবাসনা আৰু যান্ত্ৰিক। কিন্তু যিটো দেখিছো, গাঁৱতো এচাম তাতকৈ বহু বেয়া ছোৱালী আছে। হয় দাদা,
হয় আছে, যিবোৰ ছোৱালী চহৰৰ ছোৱালীতকৈ বহুত বেছি বিষাক্ত, বহুত বেছি নটৰিয়াছ। অপূৰ্বই ভাল পোৱা ছোৱালীজনীতো এখন ভিতৰুৱা গাঁৱৰে ছোৱালী, কিন্তু তাই কি কৰিলে তাইৰ কথাই ভাবাচোন। হয় খুৰী, আজি মোৰ ধাৰণা কিছু সলনি হ'ল। ঘৰত ডাঙৰ ছোৱালী থাকিলে বৰ চিন্তা হ'ব পা। আমাৰ এইজনীও ডাঙৰ হৈ আহিছে। আজিকালি টিভিত কত কিমান ঘটনা দেখিয়ে থাকো, দেখিছাই নহয়। মায়ো যে আৰু কৰ কি কথাবোৰ কয়। নাই নাই খুৰী, চম্পাহঁতৰ দৰে ছোৱালীৰ কথা আপুনি চিন্তা কৰিব নালাগে। চম্পাৰ বাবে চহৰত ময়েই ল'ৰা এজন চাই দিম। চাবাহে বোপা, তাইৰ বিয়াৰ কথা চিন্তা কৰিবৰ হ'ল। বাপেকটো চাকৰিৰ খাতিৰত বাহিৰে বাহিৰে থাকিব লগা হ'ল। হ'ব দে, আগতে তাই গ্ৰেজুৱেশ্যনটো কৰি লওক, তাৰপিছত। কমল, মই এটা কথা ভাবিছো। কি কথা দাদা? আমি বৰ্তমান যদিও গুৱাহাটীৰ বাসিন্দা, যদিও মোৰ জন্ম গুৱাহাটীত, হয়, তথাপিতো আমি অৰিজিন গাঁৱৰে মানুহ। আৰু বৰদেউতাহঁত এতিয়াও এইখন গাঁৱতে আছে। হয় হয়, তেখেত বৰ ভাল মানুহ। গাঁৱৰ সকলো মানুহে তেওঁক মানে। দাদা তেনেহ'লে আপুনি এতিয়া কি ভাবিছে? কমল, আজি ৰাতি তুমি বৰদেউতাহঁতৰ ঘৰলৈ আহিবা। তাৰ পৰাই আমি দুয়ো অপূৰ্বহঁতৰ ঘৰলৈ যাম আৰু অপূৰ্বক গুৱাহাটীলৈ লৈ গৈ কোনোবা এজন চাইকেট্ৰিক ডক্টৰৰ ওচৰত দেখুৱাই নাৰ্ছিং হোমত থৈ ভাল চিকিৎসা কৰাব লাগিব। সকলো খৰচ ময়েই দিম। বোপা, পাৰা যদি কিবা এটা কৰাহে, ভগৱানে তোমালোকক বৰ মংগল কৰিব। ভাল হ'ব জানো? চেষ্টা কৰি চোৱাত ক্ষতি কি? সিটো ধুম পাগল নহয়। অৱশ্যে। কমল, দাদা। খুৰী, মই এতিয়া আহোঁ। বোপা যোৱা। কমল, দাদা। তুমি অকণমান দেৰিকৈ আহিবা। হ'ব দাদা, ব'লক মই আপোনাক অকণমান আগবঢ়াই থৈ আহোঁ। হয় নেকি? ব'লা। দাদা, আপুনি মোক এটা নতুন জীৱন দান কৰিলে। আপোনাৰ এই ঋণ মই মোৰ জীৱনত কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম। শুনা অপূৰ্ব, তোমাক সুস্থ কৰি অনাৰ ক্ষেত্ৰত ইয়াত কোনো ধাৰ ঋণৰ প্ৰশ্ন নুঠে। ই এক মানৱতা, ই এটা নৈতিক কৰ্তব্য বুলিয়েই মই ভাবোঁ। এই কৰ্তব্য পালন কৰিবলৈ পাই আচলতে মই বৰ সুখী। আচলতে তোমালোকৰ গাঁওখন, অৰ্থাৎ মোৰ পুৰণি গাঁওখন, মানে পুৰণি নামঘৰটো নতুনকৈ সজাই দিয়াৰ কাৰণেই মই গাঁৱলৈ গৈছিলোঁ। তাৰপিছত তোমাৰ অৱস্থাটো দেখি মোৰ মানে খুবেই বেয়া লাগিল। সেইকাৰণে মই আগতে তোমাৰ বিষয়টোতহে অগ্ৰাধিকাৰ দিলোঁ। ভাবিলোঁ ঈশ্বৰ বা আল্লাক বিচাৰিলে হৃদয়তে পোৱা যায়, নামঘৰ বা মছজিদলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। তথাপিও প্ৰয়োজন বোধে অকণমান দেৰি হ'লেও সেই কামটো কিন্তু মই কৰিম। আপোনাক বহুত বহুত ধন্যবাদ দাদা। আপোনাক মই আজীৱন মনত ৰাখিম। বাৰু শুনা, কমলে কাৰোবাক লগত লৈ ইতিমধ্যে তোমাৰ চাকৰিটোৰ ছাছপেনশ্যন উঠাই ল'বলৈ বৰ চেষ্টা কৰি আছে। আৰু তোমাৰ ফালে কেছটো ভালেই হ'ব দেই। ইয়াৰ পৰা গৈ তুমি মেডিকেল চাৰ্টিফিকেটখন মানে প্ৰডিউচ কৰিবা আৰু 2-1 মাহমানৰ ভিতৰতে তুমি চাকৰিটোত জইন কৰিব পাৰিবা। হ'ব? হ'ব, তেনেহ'লে আজি মই ঘৰলৈ যাব পাৰোঁ? পিছে তোমাক নিবলৈ কমল আৰু তোমালোকৰ ঘৰৰ মানুহ আহিছেই। তেনেহ'লে আপোনাক বহুত বহুত ধন্যবাদ কৃষ্ণ। ধন্যবাদ। আহোঁ। বস্তুখিনি ইয়াত দিবা নহয়? হয় দাদা। ভালকৈ দিয়া। অকণমান লাহে লাহে যাবা। ঠিক আছে দাদা। বাটত যদি কিবা আমনি পোৱা অকণমান ৰখি দিবা। হ'ব দাদা, হ'ব। দাদা, আপোনাৰ দৰে মানুহ আছে বাবেইতো পৃথিৱীখন বাচি আছে। কিয় তেনেকৈ কৈছা বাৰু? দাদা গৈ থাকোঁ। আৰু এটা শুনা, কথা আছে। ডক্টৰছ এডভাইচ সম্পূৰ্ণ মানি চলিবা দেই। প্ৰেছক্ৰিপশ্যনত লিখা ধৰণে ঔষধখিনি খুৱাবা। দৰকাৰ হ'লে এদিন বা দুদিন প্ৰেছক্ৰিপশ্যনখন চাই ল'বা, তাৰপিছত নিয়মীয়া হৈ যাব। গৈ থাকা। আহোঁ দাদা, আহোঁ।